So hey guys, মই ৰাহুল আৰু মই জাষ্ট গা চা ধুই আহিলোঁ আৰু এতিয়া আজি শনিবাৰ। আজি শনি পূজা কৰি আহোঁ এবাৰ। আৰু আজি বহুত গৰম দিছে, দিনত পুৱাই যাব নোৱাৰিলোঁ, ডিউটি আছিলে। এতিয়াই যাওঁ আৰু অলপ পূজা কৰি আহোঁ, চাই থাকক। চেণ্ডেলযোৰে চিঙা সেই কালিয়ে ছিঙিছিল চেণ্ডেলযোৰ। বেলেগ যোৰ পিন্ধিব। যাই থাকোঁ। এটা কাম কৰোঁ নেকি, চেণ্ডেলযোৰ আজি লৈ যাওঁ, চিলাওঁ। আৰু মই এটা কথা গম পাইছোঁ যে তাতে এজন বহুত পুৰণি মুচি এটা আছিলে, সি বোলে বহুত ভাল চিলাই বোলে। আৰু চাই লওকচোন কি কৰোঁ। মুচি তাতে চিলাই লওঁ, চেণ্ডেলযোৰ লৈ যাওঁ, ভাল হ'ব। গাইজ মই ভাইটিৰ পৰা স্কুটিখন লওঁ, স্কুটিখন লৈ পেলাই যাওঁ, পূজা কৰোঁ। শনি মন্দিৰ পাইছোঁ, চাই লওক। 5টা দিব। জাষ্ট পূজা চূজা কৰি আহিলোঁ, এতিয়া মুচিৰ দোকানখন পালোঁ, এখন চাব পাৰে। এই মুচিত চেণ্ডেলটো চিলাওঁ আৰু। চেণ্ডেল চিলাব লাগিছিল। অলপ ওলাই গৈছে হৈ যাব ন। এইখনত দেখা হৈছিলোঁ মই, দাদাই চিলাই আছে বেলেগৰ, মোৰটো চিলাই দিলে। এইটো ওলাই গৈছে মানে চেণ্ডেলযোৰ পিন্ধি ভাল লাগে। এইযোৰ চেণ্ডেলে চিলাম আৰু এনে ঘৰত পিন্ধা কৰিম আৰু। কিমান টাইম লাগিব দাদা? 5 মিনিট লাগিব দাদাৰ লগত, আৰু দাদাৰ লগত এনে কথা পাতিম অলপ। দাদা আপোনাক ইয়াতে বহুত সৰুৰ পৰাই দেখিছোঁ, আপোনাক বহুত বছৰৰ পৰাই দেখিছোঁ। আপোনাৰ ইয়াতে কৰিছিলে, আপুনি বেলেগত কৰিছিলে আৰু ক'ৰবাত? আগত মই এই ভাঙাঘাট কলেজত আছোঁ, হোষ্টেলত। তাৰপিছত আহিলোঁ এই খানাপাৰা হোষ্টেলত। তাৰপিছত আহিলোঁ এই গণেশ নগৰ তিনিআলি। তাৰপিছত আহিলোঁ এই নতুন বজাৰ। এতিয়া মোৰ মোটামুটি 25 বছৰ হ'ল। ইয়াতে নতুন বজাৰ নহয় এড্ৰেছটো? অঁ, শনি মন্দিৰৰ ওচৰত। শনি মন্দিৰৰ ওচৰত আছে নতুন বজাৰ আছে, এইটো শনি মন্দিৰ আৰু এইটো দাদাৰ দোকান আছে। হয় হয়। আৰু আপোনাৰ নামটো? বিষ্ণুদেৱ ৰাম। বিষ্ণুদেৱ ৰাম। আপোনাৰ এনে অৰিজিনেল ঘৰ ক'ত? বিহাৰ। বিহাৰৰ ক'ত? খগৰিয়া ডিষ্ট্ৰিক্ট। আৰু দাদা আপুনি এতিয়া কি চিলাই আৰু? এটা নতুন চেণ্ডেল বনাওঁ, ৰিপেয়াৰিং কৰোঁ, আৰু এইবিলাক পালিচ তালিচ সেইবিলাক যি কাম আহে, বেগৰ চেন তেন সেইবিলাক চব বনাওঁ। নতুন চেণ্ডেলো বনাই মানে? অঁ, লেডিছৰ কেতিয়াবা জেণ্টছৰ মানে নতুন পাই যাব ন ইয়াতে? পাই যাব। প্ৰাইচবিলাক কেনেকুৱা? প্ৰাইজ মোটামুটি বস্তু লৈ দাম আছে না। এটা 160 আছে লেডিছৰ সেইবিলাক। তাৰপিছত জেণ্টছৰ 400 আছে, 350 টকা আছে। এনেকৈ কোৱালিটি লৈ কথা আছে। জোতাও হয় নেকি? জোতা অৰ্ডাৰ দিলে পায়, কিন্তু মোৰ মানুহ আছে, তাৰ পৰা বনাইখিনি নানো। কেইদিনমান লাগে? 1 সপ্তাহ লাগে। কি চেনেল? কি কৈছিলে? কি চেনেল? মইতো এইটো ইউটিউব চেনেল আছে এটা, ইউটিউব চেনেল আছে এটা, আপুনি চাব পাৰে, আপোনাৰ ভিডিঅ'টো আহিব। আৰু আপুনি এইটো কামৰ বাহিৰে বেলেগ কাম কৰিছিল নে? নাই, কৰা নাই। এইটো কামেই কৰিছে? এইটোৱে কাম। মই 15 বছৰ বয়স হৈছে, তাৰপিছত কোনো কাম পোৱা নাই, সেইটোৱে কাম কৰি আছোঁ।
আপুনি এইটো কাম কৰিয়ে পূৰা জীৱিকা নিৰ্বাহ কৰিছে আৰু পূৰা এইটোৱে লাষ্ট। এইটো কাম আপোনাৰ ফেমিলি ইয়াতে আছে নাই বিহাৰত। অঁ, ল'ৰা ছোৱালী চব বিহাৰত, মই অকলে থাকোঁ। ল'ৰা ছোৱালী চাগে ডাঙৰ হৈছে বহুত ডাঙৰ মতলব 20-25 বছৰ হ'ল। আপুনি বৰষুণ চৰষুণ দিলে কি কৰে বৰষুণ দিলে এইটো বন্ধ কৰিব লাগে, বহুত অসুবিধা হয়। সেইকাৰণে বৰষুণ দিলে চব বস্তুটো বন্ধ কৰি এতিয়া বহাব লাগে। আপোনাৰতো এখন এনে স্থায়ীটো নহয় বস্তুটো নাই নাই, আপুনি হ'লেও এটা ৰুম লৈ ল'ব পাৰে আৰু ৰুম নাপাওঁ না, ইমান টাকা ক'ত, টাকা বহুত লাগে না, 2 লাখ 4 লাখ 5 লাখ এনেকৈ দিব নোৱাৰোঁ না। সেইটো হয় দিয়কচোন। ডেইলি খাওঁ। হয়, সাধাৰণ এই এখন ওপৰত তিৰপল এখন দিছে, চাই ল'ব পাৰে, আৰু তাৰে তলতে বহে দাদাই। প্ৰায় মানুহ জানে চব 25 বছৰৰ দোকান, এইটো প্ৰায় মানুহ বাচ্চা কথা পাতি থাকোঁতে মোৰ চেণ্ডেল চিলা হৈ গ'ল, মই গমেই নাপালোঁ। কেইমিনিট লাগিলে চিলাওঁতে? চ' আপোনালোকেও দাদাৰ দোকানত আহিব, এতিয়া নতুন বজাৰতে আছে। আমাৰ ওচৰৰ যিবিলাক অঞ্চলৰ মানুহবিলাকৰ চেণ্ডেল চিঙে। ৰিপেয়াৰিঙৰ যি বাত হয়, ৰিপেয়াৰিং বেগো হয়, চেন হয়, জোতা হয়, চেণ্ডেল হয়, যিকোনো কাম হয়। বেলেগ মিস্ত্ৰী নোৱাৰিলে এতিয়া আহিলে গ'লে আপুনি আৰামত বনাব পাৰিব। আপুনি ইয়াৰ বাহিৰে বেলেগ কাম কৰে নেকি এতিয়া বৰ্তমান? বৰ্তমান নাই, এইটোৱে কাম। ৰাতিপুৱা 8:30 বজে আহোঁ আৰু ৰাতি 8টা লৈ যাওঁ। আৰু আপোনাৰ প্ৰাইচবিলাক কেনেকুৱা চেণ্ডেল চিলালে? চিলালে মানে হেৰি কামলৈ কথা আছে না। এনেকুৱা পালিচ আছে 20 টকা আছে, 30 টকা আছে। চিলাই আৰু বেলেগ বেলেগ ধৰণৰ আছে, 10 টকা আছে, 20 টকা আছে, 40 টকা আছে, 50 টকা আছে। আপুনি এইবিলাক শিকিছিল নে আগতে? শিকিছিল নে নিজে নিজে? মই নিজে শিকিলোঁ। নিজে নিজে শিকিছিল। মানুহ দেখিলে, মোৰ গাঁৱৰ মানুহ বহুত থাকে না, এইটো দেখি দেখি মই পূৰা শিকি গৈছোঁ। আপোনাৰ ঘৰৰ কোনোবা আগতে কৰিছিলে নেকি? নাই, এনেকৈ কৰা নাই, আপুনিয়ে ফাৰ্ষ্ট? মই। বস্তুবিলাক অলপ দেখাইছোঁ আপোনালোক কি কি ইউজ কৰে। এইবিলাক চাব গ'লে পলিচ, এইবিলাক ব্ৰাছ, এইবিলাক নতুন, এইটো নতুন চেণ্ডেল নেকি? এইটো নতুন চেণ্ডেল? এইবিলাক নতুন চেণ্ডেল দাদাই বনাই নিজে, আপুনি আহি ল'ব পাৰে, বহুত মজবুত হ'ব এইবিলাক। এইবিলাক এইবাৰ ৰেডিমেড নহয় ন, ৰেডিমেড কিনিলেতো আপোনাৰ ছিঙি যাব চান্স থাকে। এইবিলাক কিবা 1-2 মাহৰ ভিতৰত কিবা হ'লে ফ্ৰী চাৰ্ভিচিং ফ্ৰী মানে। ৱাৰেণ্টি আছে। আৰু এইবিলাক কি আছে? এইবিলাক চব বস্তু ক্ৰীম চিনিম, এইটো ৰিপিট বাকলাছ, এই চেন চাবি, এইবিলাক চব। আপুনি কি চেণ্ডেলৰ বাহিৰে বেগ চেগো চিলাই নেকি? চব চিলাই? অঁ, ফুটবল হয়, বেডমিণ্টনৰ হয়, এইবিলাক চব যি আহে। বেডমিণ্টনৰ বেটো বনাই? বেট নাই, এইটো ফুটবলে চিলাওঁ, বেডমিণ্টন এতিয়া তাৰ পোৱা নাই, সেইকাৰণে বনোৱা নাই। ফুটবল চিলাই আপুনি? অঁ, এনেই বুটৰ, এই খেলাৰ বুটৰ এইবিলাক চব ৰিপেয়াৰিং হয়। এইবিলাক চব টেনিছ জোতাবিলাক যে বেয়া হয়, বেগ চেগ চিলাই? চব বেগ চেগ, চেন তেন চব। টলি এই ডাঙৰ বেগ চাকা থাকাটো, এই টলি বেগ, সেইবিলাক চব চেন তেল লগোৱা হয়, আৰু চেন এই চাবি বদলি কৰা হয়। চ' দাদাৰ দোকানত আহিলোঁ, ভাল লাগিল দাদাৰ দোকানত আহি। আৰু ইমান পইচা নাই, সেইকাৰণে দোকান দিয়া নাই, সেই এনেকৈ জিন্দগী গৈ আছে। একো নাই, এখন দোকানী চলিছে, বহুত সাহস কৰি আছে আপুনি। সাহসটোৱে মানুহৰ মেইন কথা। হয়, চ' ভাল লাগিল আহি। চ' দাদাৰ দোকানত আপোনালোকে আহিব চেণ্ডেল জোতা ছিঙিলে, আৰু বহুতে আজিকালি চেণ্ডেল জোতা ছিঙিলে নতুন এযোৰ লৈ আহে, পুৰণা এযোৰ পেলাই দিয়ে। কিন্তু আপোনালোকে জোতা চেণ্ডেলবোৰ পেলাই নিদিয়ে, এনেকৈ তেখেতৰ ওচৰত আহক, চিলাওক, তাৰ বিনিময়ত 2 টকা পাব, আৰু সেই টকাৰে তেখেতে নিজৰ ঘৰখন চলাই জীৱিকা নিৰ্বাহ কৰিছে। চ' তেওঁলোকক ছাপোৰ্ট কৰক। ধন্যবাদ।